নমস্কাৰ বন্ধুসকল, আজি হাঁহৰ পোৱালি বিচাৰি নতুন ফাৰ্ম এখন দেখা পালোঁ, য'ত ইয়াত আপোনালোকে দেখাব পাইছে কিমান হাজাৰ হাজাৰ হাঁহৰ পোৱালি আছে। এই যিবিলাক দেখিছে এইবিলাক জিৰ' পোৱালি বুলি কয়। ইহঁতৰ জন্ম বেছি দিন হোৱা নাই, 2-3 দিনমান হৈছে, আৰু ইহঁতক ৰানাৰ বুলি কয়। মানে ৰানাৰ হৈছে যিবিলাকে কণী পাৰে। 4-5 মাহত ইহঁতে কণীৰ পৰা ষ্টাৰ্ট কৰি দিয়ে। আৰু এইবিলাকো দেখিছে, এইবিলাক অলপ ডাঙৰ হৈছে, ইয়াৰ এসপ্তাহৰ বেছি হৈ গৈছে, এইবিলাক 15 দিনমান হৈ গৈছে। গোটেই এইবিলাক ৰানাৰ পোৱালি। আৰু তেখেতসকলে এইবিলাক এনেকেই গোটেই ঘৰ বনাই দিছে, ছাইডটো গোটেই টিঙেৰে বেৰি দিছে, আৰু তলত তুঁহ দিছে। গোটেই এইবিলাক হাঁহৰ পোৱালি, বহুত হাঁহৰ পোৱালি আছে। হাঁহৰ পোৱালিৰ লগত ইয়াত আৰু লগত মুৰ্গীৰ পোৱালিও আছে। তেখেতসকলে মাছৰো হেৰি কৰে, বায়'ফ্লক কৰে। তো এইবিলাকো দেখাম বাৰু। এয়া দেখিব পাৰিছে আপোনালোকে কিমান হাঁহৰ পোৱালি আছে, সৰু সৰু। কণ্টেক্ট কৰিব পাৰে যদি লাগে আপোনালোকক। দেন ইয়াত আপোনালোকে দেখা পাব, ইয়াত মুৰ্গীৰ কাৰণে ৰাখিছে তেখেতসকলে। ইয়াত অলপ ডাঙৰ মুৰ্গী আছে, কাৰণ ডাইৰেক্ট মুৰ্গীৰ ফাৰ্মেই কৰিছে। ইয়াত পোৱালিৰ কাৰণে কৰা নাই তেখেতসকলে। এয়া হৈছে। দেন ইয়াত এই পিছপিনে অলপ মুৰ্গীৰ হাঁহৰ পোৱালি আছে। ৰ'ব, এইবিলাক দেখা পাইছে যে এইবিলাক হৈছে হাঁহৰ পোৱালি। এইটো হৈছে একদম পিয়'ৰ লোকেল হাঁহৰ পোৱালি। এইটো অলপ ডাঙৰ হৈছে। এই তেখেতসকলে কোৱা মতে 18 দিনমান হৈছে। তো এই পোৱালিকেইটাৰ দামো বেছি। তো আমি ইয়াৰে লৈ গ'লোঁ, 300টা ইয়াৰ হাঁহৰ পোৱালি আমি লৈছোঁ। তেখেতসকলে দিব বিচৰা নাছিল, কাৰণ নিজৰ কাৰণে কৰিছিল, কিন্তু ল'লোঁ বাৰু আমি। দেন এয়া দেখিবলৈ পাইছে তেখেতসকলেও ফিচাৰীও আছে। দেন 3টা বায়'ফ্লকৰ কাৰণে টেংকি বনাইছিলে। তো ইয়াত তেখেতসকলে বৰ্তমান শিঙি মাছৰ পোৱালি দিছে। এইবিলাক আপোনালোকে দেখিবলৈ পাইছে। এইবোৰ এয়া ডাঙৰ পুখুৰীও আছে, তাত মাছৰো ব্যৱসায় কৰে তেখেতসকলে। তো গোটেই মিলি তেখেতসকলে হাঁহৰ পোৱালি, মুৰ্গী, দেন বায়'ফ্লক, মাছ গোটেই বিজনেছ কৰে। তো যদি আপোনালোক হাঁহৰ পোৱালি বা মুৰ্গীৰো লাগে, কণ্টেক্ট কৰিব পাৰে। তলত নাম্বাৰটো দেখা পাইছেই চাগে আপোনালোকে, তাত কণ্টেক্ট কৰিলে আপোনালোকে পাই যাব। তো যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব।